নমস্কাৰ সকলোকে, সকলো ভালে আছে আশা কৰোঁ। সকলো ভালে থাকক সেইটোৱে কামনা কৰোঁ। ভগৱানে সকলোকে ভালে ৰাখক, সকলোৱে সুখত থাকক। আৰুনো কি ক'ব পাৰিম কওক? ময়ে দুখীয়া ল'ৰা, কাকনো মই কি দিব পাৰিম, নহয় জানো? ভগৱানৰ ওচৰত ক'বই পাৰোঁ আৰু প্ৰভু সকলোকে ভালে ৰাখে যেন। আৰু গাইজ, কথা এষাৰ আছে কি জানে বন্ধুসকল? কথাষাৰ এনেধৰণৰ, আমি মানুহবোৰে ইমান সপোন দেখোঁ, আমাৰ মানে সপোন দেখাৰ কোনো সীমা নাই। নানা ধৰণৰ সপোন হয়, সপোন দেখিব লাগিব কি জানে, সপোনবোৰ দেখিব লাগে, কিন্তু সপোনখিনি বাস্তৱত পৰিণত কৰিবৰ কাৰণে এই এলেহুৱা জীৱনটোৰ কাম নহ'ব দেই। অৰ্থাৎ এলেহুৱা মানুহে সপোন দেখি লাভ নাই। কাৰণ কিয় জানে, আপুনি যিমানবোৰ সপোন দেখিছে, সপোনখিনিৰ কাৰণে আপুনি মই কষ্ট কৰিবই লাগিব। কষ্ট নকৰাকৈ আপুনি আপোনাৰ বা মোৰ সপোনবোৰ আপুনি মই কেনেকৈ বাস্তৱত পৰিণত কৰিম কওক? কষ্ট কৰিব লাগিব, কাম কৰিব লাগিব। সেই কষ্ট কৰা, কাম কৰা পইচাৰে যি এক টকা ধন উপাৰ্জন কৰোঁ, সেই পইচা কেইটকা দি তেতিয়া আমি আমাৰ সপোনবোৰ বাস্তৱত পৰিণত কৰিব পাৰিম, নহয় জানো কওক? কথাবোৰ তেনেধৰণৰ। ঠিক বন্ধুসকল, মোৰ আপোনালোকে মোৰ এনেধৰণৰ সৰু সৰু মটিভেশ্যন ভিডিঅ'বোৰ চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আৰু ভিডিঅ'টো এটা লাইক কৰিব বুলি সকলোৰে পৰা আশা ৰাখিলোঁ। সকলোকে ধন্যবাদ।